will go for Joe Biden, Giorgia Meloni, Italian Prime Minister. So yeah, that's all. And maybe Kim Jong-un, North Korea. Kim Jong-unor interview lobole moi definitely bisarim. Like Putin, Kim Jong-unor ideology অকমান বেলেগ হয়. So তেওঁলোকৰ ইন্টাৰভিউ কৰিব মই definitely ভাল পাম. কিবা এটা ডিফাৰেন্ট মই চাবলৈ পাম, শিকিবলৈ পাম. হয়। প্ৰতীক্ষাৰ এই সপোনটো শুনি সঁচাকৈ ভাল লাগিল। এটা এক্সেপচনেল ড্ৰিম এটা। গতিকে কিম জং উন বহুত টান। এই ভিডিঅ'ৰ এই লাইনটোৱে নিশ্চয় টেগলাইন হ'ব আমাৰ। আজিৰ ভিডিঅ'টো টেগলাইন হ'ব। কিম জং উন আই এম কামিং। কামিং টু নৰ্থ কোৰিয়া। এইটো খুব ডিফাৰেন্ট ড্ৰিম এটা শুনিলোঁ আজি আৰু ভাল লাগিল প্ৰতীক্ষা। नमस्कार, पेश है इस घंटे की पीटीआई सुर्खियां। मैं हूं प्रतीक्षा शांडिल्य। গতিকে তোমাক সুধিম যে ভৱিষ্যতে মোৰ চলচ্চিত্ৰত তুমি নিশ্চয় গমেই পোৱা যে মই চলচ্চিত্ৰ নিৰ্মাণ কৰোঁ আৰু ইতিমধ্যে লাইফ ইন এ পাপেট বহুত ভাল হৈছে। হয়, গতিকে মোৰ পৰৱৰ্তী চিনেমাত যদি তেনেকুৱা সাংবাদিকৰ চৰিত্ৰ থাকে তুমি ডেফিনেটলি মই কৰিম। আজি মই সাইন কৰি থওঁ, পেপাৰ আছে মই সাইন কৰি থওঁ। মই ডেফিনেটলি কৰিম যদি আপুনি সাবস্ক্ৰাইব কৰি দিওঁ। Subscribe, please subscribe and hit the bell icon. Our videos are here, notification pack. That's all. Thank you. Thank you. Thank you. Hold on. Cut. মই আছোঁ মনকথা অনুষ্ঠানত। আমাৰ মনৰ বাতৰিলৈ এই মনকথা অনুষ্ঠান আৰু মনকথা অনুষ্ঠানত আমি এগৰাকী দিল্লীত কৰ্মৰত অসমীয়া সাংবাদিক যি ইতিমধ্যে আচলতে ডাঙৰ খবৰ কিন্তু খবৰৰ আঁৰৰ মাজত ৰৈ গৈছে তেনেকুৱা এগৰাকী আমাৰ অসমৰে মহিলা সাংবাদিক আমাৰ মাজত আছে প্ৰতীক্ষা চান্দিল্য। Pratichya Sandilya মোৰ নাম। নমস্কাৰ সকলোকে আৰু ধন্যবাদ মোক আপোনাৰ শ্ব'ত ইনভাইট কৰাৰ কাৰণে। প্ৰতীক্ষা চান্দিল্য বৰ্তমান নতুন দিল্লীৰ যি পিটিআই হেড অফিচ আছে, প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া, এয়া সমগ্ৰ ভাৰতবৰ্ষৰ এক মৰ্যাদা সম্পন্ন আৰু খুব উচ্চস্তৰীয় এটা সংবাদ সংস্থা। হয়তো অসম, ভাৰতবৰ্ষ বা পৃথিৱীৰ এনেকুৱা স্থান নাই য'ত পিটিআই এই সংস্থাটোৰ নাম শুনা নাই। সৰুৰ পৰাই আমি পিটিআইৰ নাম শুনিছোঁ, প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া। আৰু এই পিটিআইৰ যি নতুন দিল্লীস্থ হেড অফিচ আছে সেই হেড অফিচত বৰ্তমান কৰ্মৰত হৈ আছে অসমীয়া এগৰাকী মহিলা, উচ্চ শিক্ষিত মহিলা প্ৰতীক্ষা চান্দিল্য। প্ৰতীক্ষা চান্দিল্য আমাৰ পাঠশালাৰ জীয়ৰী, বজালীৰ, আৰু তেওঁ কটন কলেজত অধ্যয়ন কৰিছিল আৰু খুব মেধাসম্পন্ন এগৰাকী ছোৱালী। আৰু কটন কলেজৰ পৰা গৈ দিল্লীৰ পৰা তেওঁ মাছ কমিউনিকেশ্যনত, তেওঁ ক'ব ইতিমধ্যে মাছ কমিউনিকেশ্যনত তেওঁ উত্তীৰ্ণ হৈছিলে আৰু তাৰ পৰা তেওঁ পিটিআইত বৰ্তমান কৰ্মৰত হৈ আছে। পিটিআইৰ যি হেড অফিচ আছে তাত অসমৰ এতিয়ালৈকে কোনো ধৰণৰ কোনো মহিলা সাংবাদিক কৰ্মৰত হৈ নাই। সেইকাৰণে মই কৈছোঁ যে আমি যি আজি আলোচনাত বহিছোঁ মন কথা অনুষ্ঠান লৈ, এয়া এক কিন্তু এক্সক্লুচিভ এটা মন কথা অনুষ্ঠান হ'ব, কাৰণ এই খবৰটো আচলতে খবৰৰ মাজত ৰৈ যোৱা এটা খবৰ। গতিকে সেইকাৰণে আপোনালোকে প্ৰতীক্ষাৰ মনৰ কথা শুনি খুব ভাল পাব। প্ৰতীক্ষাৰ মনৰ বাতৰি জানিম, অসমৰ পৰা গৈ দিল্লীত সাংবাদিকতা কেনেকুৱাভাৱে কৰিছে। আৰু প্ৰতীক্ষা, তোমাক স্বাগতম জনাইছোঁ। থ্যাংক ইউ সো মাচ। মোৰ খুব ভাল লাগিছে ইয়াত আহি। হয়, এতিয়া প্ৰতীক্ষাই ক'ব যে তেওঁৰ জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল, কেনেকৈ তেওঁ এই জগতলৈ আহিল, সাংবাদিকতাৰ জগতলৈ আহিল, কেনেদৰে তেওঁ অধ্যয়ন কৰিছিল, পাঠশালাৰ পৰা গৈ কেনেকৈ নতুন দিল্লীত ভৰি দিলে, এইখিনি কথা মই প্ৰতীক্ষাৰ পৰা জানিব বিচাৰিছোঁ। হয়, মোৰ নাম প্ৰতীক্ষা চান্দিল্য। তো মই আৰম্ভ কৰিছিলোঁ পাঠশালাৰ পৰাই। মোৰ পঢ়া শুনা পাঠশালাতে হৈছে। চৰকাৰী স্কুলত সৰুৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই মোৰ ক্লাছ 10লৈকে কমপ্লিট কৰিছোঁ। তাৰপিছত 11th আৰু 12th এতিয়া ভট্টদেৱ ইউনিভাৰ্চিটি, কিন্তু আগতে বজালী কলেজ আছিল, তো কলেজত মই মোৰ 11-12 কমপ্লিট কৰিছোঁ। তাৰপিছত মই মেডিকেল কোচিং কৰিছিলোঁ ফৰ 1 year, কিন্তু মেডিকেলত মোৰ নহ'ল, মোৰ লাক নাছিল, হয়তো মোৰ লিখা নাছিল মেডিকেল। চ' তাৰপিছত মই কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ, মোৰ পেৰেণ্টছে ক'লে। চ' কটন ইউনিভাৰ্চিটি খুব ভাল আছিল এক্সপিৰিয়েঞ্চ তাত।
তাত মই জুলজি মেজৰ ল'লোঁ আৰু তেনেকৈ আৰম্ভ কৰিছিলোঁ মোৰ শিক্ষাৰ জাৰ্ণি তেতিয়া মই ভবা নাছিলোঁ যে এনেকৈ জাৰ্ণেলিজিম পঢ়িম বা জাৰ্নেলিষ্ট হ'ম বাট কিন্তু মোৰ দেউতা ফৰ্মাৰ জাৰ্নেলিষ্ট হয় চ' তেখেতে জাৰ্নেলিজিমৰ কথা খুব বেছি কৈছিল আৰু তেখেতে কেতিয়াবা পইণ্ট আউট কৰি দিছিল যে নিউজ এনেকুৱা নহয় এনেকুৱা হ'ব লাগে চ' সেইটো এটা বিষয় সৰুৰ পৰাই মই শুনি আহিছোঁ গতিকে অলপমান নলেজ কিবা কিবি অলপমান জানা আছিলোঁ সেইটো বিষয়ত চ' ভাল লাগিছিল চ' তাৰপিছত মই যেতিয়া মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল সেইটো টাইমত মই বহুত চিৰিয়েল টিভি চিৰিয়েল শ্ব' ৰামধেনু চেনেলৰ শ্ব' এটা কৰা আছিলোঁ চ' শ্ব' কৰাৰ পিছত মই খুব তাত জাৰ্নেলিষ্টবিলাকক ৰিপৰ্টাৰবিলাকক মই দেখিলোঁ চেনেলত যে তেওঁলোকে এনেকৈ কাম কৰে বা কেনেকৈ কাম কৰে শ্ব' কেনেকৈ প্ৰডিউচ হয় এডিটৰৰ কি কাম থাকে ভেৰিয়াছ ডিপাৰ্টমেণ্ট মানে কোৰ্চটো কৰাৰ আগতে মই এক্সপ'জাৰটো পালোঁ চ' তাৰপিছত মই ভাবিলোঁ ৱাই নট এইটো টপিকতে মই ভালকৈ মাষ্টাৰ্ছ কৰোঁ ভালকৈ পঢ়োঁ আৰু ভালকৈ এইটো বিষয়তে মই আগুৱাই যাওঁ চ' মই মোৰ দেউতাৰ লগত কনচাল্ট কৰিলোঁ যে মই দিল্লীত গৈ পেলাই ভালকৈ মাছ কম পঢ়িম আৰু মোৰ পেৰেণ্টছে মোক ছাপৰ্ট কৰিলে তাৰপিছত দিল্লীত গৈ পেলাই এডমিশ্যন ল'লোঁ আৰু ক'ভিডৰ কাৰণে 1 year মোৰ গেপো পৰি গৈছিল চ' দিল্লীত গৈ এডমিশ্যন ল'লোঁ আৰু তাৰপিছত মোৰ এক্সাম মাষ্টাৰ্ছ শেষ হোৱাৰ আগতে ইণ্টাৰভিউ আছিল ইণ্টাৰভিউ দি পেলাই দুটা ইণ্টাৰভিউ হয় ফাৰ্ষ্ট এটা ৰিটেন হয় চ' ৰিটেন এক্সামত পাছ কৰাৰ এসপ্তাহ পিছত তেওঁলোকে মাতি পেলাই তাৰ ইণ্টাৰভিউ ৰাউণ্ড হয় আৰু সেই দুটা ক্লিয়াৰ কৰাৰ পিছত আপোনাক এজ এ ট্ৰেইনি জাৰ্নেলিষ্ট লৈ লয় আৰু ট্ৰেইনি জাৰ্নেলিষ্টবিলাকক 6 মাহ পিছত আমাক প্ৰমোট কৰি দিলে বিকজ আমাৰ কাম ভাল পালে অকল মই নহয় 8গৰাকীমান ছেইম বেটছত আছিল চ' আমাক সকলোকে প্ৰমোশ্যন দিলে ত' PTI মই ফাৰ্ষ্ট ইণ্টাৰভিউ দিছিলোঁ দিল্লীত তাৰ আগতে ৰেড FM এইবিলাকৰ FM-ৰ ইণ্টাৰভিউ দিছিলোঁ বাট ক্লিয়াৰ হোৱা নাছিল মই পোৱা নাছিলোঁ FM-ৰ ইণ্টাৰভিউত চ' PTIত পাই পেলাই মোৰ এনেকুৱা লাগিল নিউজ এজেঞ্চি হয় কিবা এটা ডিফাৰেণ্ট হয় চ' আৰু মোৰ এনেকুৱা লাগি আছিল যে PTIৰ কথা মোৰ দেউতাই বহুতবাৰ কৈছিল যে মেইন এজেঞ্চি হয় আৰু ইয়াত ভালকৈ মই জাৰ্নেলিজিম শিকিব পাৰিম চ' মই PTIত লোৱাৰ তেতিয়া ডিচিশ্যন ল'লোঁ আৰু গৈ আছে আৰু PTI খুব সুন্দৰ তোমাৰ মনৰ কথা জানি ভাল লাগিলে আৰু এনেকুৱা এটা মৰ্যাদা সম্পন্ন সংবাদ সংস্থা এটাত আমাৰ অসমৰ পৰা গৈ খোজ মিলাই যে তুমি আগবাঢ়িব পাৰিছা তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইখিনিত এটা কথা সুধোঁ যে সাধাৰণতে আমাৰ এটা অভিযোগ শুনা যায় যে নেশ্যনেল মিডিয়াত আমাৰ অসমৰ বাতৰি অকণমান কমকৈ যায় বা কমকৈ ওলায় এই ক্ষেত্ৰত তুমি ব্যক্তিগতভাৱে কিবা উদ্যোগ ল'বা নেকি যাতে অসমৰ সমস্যাসমূহে স্থান পায় নেশ্যনেল মিডিয়াত PTIৰ যোগেদিয়ে হওক তুমি ব্যক্তিগতভাৱে কিবা ইচ্ছা কৰা নেকি তেনেকুৱা উদ্যোগ ল'বৰ কাৰণে ডেফিনেটলি অসম বুলি ক'লে এটা নিজৰ এটা ভাৱ আছে যিহেতু গতিকে অসমৰ কাৰণে মই ষ্টেপ ল'ম সকলো জাৰ্নেলিষ্টৰে একোটা সপোন থাকে খুব ডাঙৰ ব্যক্তিত্ব এগৰাকীৰ ইণ্টাৰভিউ লোৱা তোমাৰো নিশ্চয় তেনেকুৱা এটা সপোন থাকিব যে খুব ডাঙৰ ব্যক্তি এগৰাকীৰ ইণ্টাৰভিউ এদিন ল'বা আৰু এই ক্ষেত্ৰত তুমি অকণমান আগতে কৈছিলা যে PTI আৰু ANIৰ মাজত এটা কম্পিটিশ্যন এটা আছে ANI ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে মোৰ যদি ভুল হোৱা নাই ANIৰ এগৰাকী সাংবাদিকে PTI লৈছে নহয় এতিয়া তোমাৰ তেনেকুৱা সপোন আছে নেকি যে এদিন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ তুমি সাক্ষাৎকাৰ গ্ৰহণ কৰিবা ডেফিনেটলি যদি মই চান্স পাওঁ ডেফিনেটলি মই ল'ম ইণ্টাৰভিউ একচুৱেলি মোৰ পলিটিকেল ইভেণ্টছতকৈ বহুত বেছি ইণ্টাৰেষ্ট ক্ৰাইম জুডিচিয়াৰী এইবিলাক নিউজত আছে বা ৱাৰ এইবিলাক নিউজত আছে ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ তো এইবিলাকৰ যদি কিবা ভাল ষ্টৰি কভাৰ কৰিব পাৰোঁ নট অনলি ইণ্টাৰভিউ চ' ইণ্টাৰভিউ আৰু আপুনি যিহেতু ক'লে ANI আমাৰ PM মোদীৰ লৈছে PM মোদীৰ ফাৰ্ষ্ট ইণ্টাৰভিউ আমাৰ PTI লৈছিলে প্ৰিণ্ট মিডিয়া এণ্ড তাৰপিছত ANI পাব্লিছ কৰিছে আৰু ANI আমাৰ PTI অলৰেডি এক্সক্লুচিভ ইণ্টাৰভিউ লৈছে ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ ঋষি সুনাকৰ লগত লৈ লৈছে আপুনি এইটো ৱেবছাইটত চাব পাৰিব ৱেবছাইটত অলৰেডি পাব্লিছ হৈছে চ' সেইটো আমাৰ কাৰণে এটা বিগ এচিভমেণ্ট চ' এনেকুৱা যদি কোনোবা প্ৰাইম মিনিষ্টাৰৰ যদি ইণ্টাৰভিউ ল'বলৈ থাকে দেন আই উইল গ' ফৰ জো বাইডেন জৰ্জিয়া মেলনি ইটালিয়ান প্ৰাইম মিনিষ্টাৰ চ' that's all and maybe Kim Jong-un North Korea Kim Jong-unৰ ইণ্টাৰভিউ ল'বলৈ মই ডেফিনেটলি বিচাৰিম লাইক পুটিন Kim Jong-unৰ আইডিঅলজি অকণমান বেলেগ হয় চ' তেওঁলোকৰ ইণ্টাৰভিউ কৰিব মই ডেফিনেটলি ভাল পাম কিবা এটা ডিফাৰেণ্ট মই চাবলৈ পাম শিকিবলৈ পাম হয়
প্ৰতীক্ষাৰ এই সপোনটো শুনি সঁচাকৈয়ে ভাল লাগিল, এটা এক্সেপশ্যনেল ড্ৰিম এটা। গতিকে নিশ্চয় এই ভিডিঅ'ৰ এই লাইনটোৱে নিশ্চয় টেগলাইন হ'ব আমাৰ আজিৰ ভিডিঅ'টো টেগলাইন হ'ব। এইটো খুব ডিফাৰেণ্ট ড্ৰিম এটা শুনিলোঁ আজি, আৰু ভাল লাগিল প্ৰতীক্ষা কথা পাতি। আমি শেষৰ ফালে আহিছোঁ, যিহেতু আমি বেছি দীঘলীয়া কৰিব নোৱাৰিম। হয়, গতিকে এতিয়া মই তোমাৰ পৰা এটা কথা জানিব বিচাৰিম যে ইতিমধ্যে তুমি নিউজ এংকৰিঙো কৰিছা PTI, মই তোমাৰ ভিডিঅ' ইতিমধ্যে দেখিছোঁ। গতিকে আমি তাৰ অকণমান কেনেকৈ কৰা তোমাক অকণমান কেমেৰাৰ সন্মুখত মই ক'বলৈ অনুৰোধ জনাইছোঁ। কৈ দিয়া এটা যিকোনো টপিকক লৈ, অসমৰ ফ্লাডক লৈ ক'ব পাৰা বা বিহুক লৈ ক'ব পাৰা। ফ্লাডক লৈ কৈ দিওঁ নেকি? ফ্লাডক লৈ কোৱা। এইটো বেকগ্ৰাউণ্ডত ৰেকৰ্ড কৰি ভালকে ভাল বেকগ্ৰাউণ্ডত ৰেকৰ্ড হ'ব, ইয়াত ক'লে হ'ব, আমি এইটো লগাই দিম এনেও। ओके सो जितने भी लोग इस वक्त हमें देख रहे हैं, मैं उन्हें बताना चाहती हूँ कि बीते कुछ महीनों में असम में बहुत ही ज़्यादा बाढ़ की स्थिति पैदा हो गई थी, जिसके चलते बहुत लोगों को अपना घर छोड़कर सड़कों पर रहना पड़ा। और इस वक्त हमें जानने की ज़रूरत है कि राज्य सरकार ने इस मामले में क्या क्या स्टेप उन्होंने लिया, लोगों को किस तरीके से उन्होंने मदद पहुंचाई, कितने लोगों को रेस्क्यू किया गया। और जैसा कि PTI ने अपने एक प्रिंट कॉपी आप सबके लिए अवेलेबल कर दिया है, जिसमें बाढ़ की स्थिति के वक्त कितने लोगों को निकाला गया बाढ़ से, कितने। नमस्कार, पेश है इस घंटे की PTI सुर्खियां। मैं हूं प्रतीक्षा शांडिल्य।